মই ইয়ালৈ আহোঁ ভালকে কপলে মোৰ ঘৰ ক'ত নিগম কোন লাইনৰ পশ্চিম লাইনৰ কি নাম তোমাৰ প্ৰণৱ কি লিখা বনিয়া তুমি কাৰ কাৰ লগত আহিছিলা নাম কোৱা নাম মাইনা বুলি কয় মাইনা কি লিখে গোহাঁই বুলি কৈছে কোন জেগা তেওঁৰ ঘৰ এই কোনটা বুলি কৈছে মাইনা গোহাঁই ঘৰ ক'ত আমি দুটা চেণ্টাৰত খোজকাঢ়ি গৈ মদ বিচাৰি গৈছিলোঁ আমি মদ খাবলৈ কোন জেগাত এক মিনিট তুমি ইয়ালৈ কাৰ ঘৰলৈ আহিছিলা ইয়ালৈ কাৰ ঘৰলৈ আহিছিলা মই আহিছিলোঁ এনেই মই ফুৰিবলৈ এই আগতে আহি মই পাপু ওচৰলৈ পাপু কোন পাপু শইকীয়া পাপু শইকীয়া কোন নাম কি তাৰ বাপেকৰ নাম কি মহেন্দ্ৰ শইকীয়া তুমি কোন জেগা বুলি আহিছা এইটো কি জেগা এটিএম পাৰ্টি ৰবা আৰু এটা কথা ৰবা তুমি বাইকখন আনিছা বাইকখন আনতে তোমালোকৰ কোন আছিল মই নাহা না বাইকখন আনতে কোনে যোনটো ল'ৰা যে আছিলে কোন ল'ৰা আছিলে যোনটো ল'ৰা যে ৰবা না বাইকখন কোনে যোনটো মাইনা গোহাঁই বুলি কয় মাইনা গোহাঁই ঘৰ ক'ত মাইনা গোহাঁই ঘৰ চিনি নাপাওঁ মদ খাবলৈ আহোঁতে মাইনা গোহাঁই ঘৰ ক'ত ইয়াতে বুলি কৈছিল ৰবা তুমি যদি চিনি নাপাওঁ মাইনা গোহাঁই ঘৰ ক'ত এনে কথা পাতে মদ ক'ত পাই সুধোতে ৰবা মাইনা গোহাঁই মোবাইল নম্বৰ জানা মোবাইল নম্বৰ নাই তুমি সঁচাকে কোৱা মাইনা গোহাঁই ঘৰ ক'ত মাইনা গোহাঁই ঘৰ ক'ত ইয়াত বুলি মানে তুমি ৰজাবাৰীত বুলি মাইনা গোহাঁই ৰজাবাৰী চেণ্টাৰত যে মদ যে বিক্ৰী কৰে মানুহজন যে তাত মদ কিনিবলৈ কি নাম কোনে মদ বেচে ৰজাবাৰী চেণ্টাৰ কোনে মদ বেচে আগত যে দোকানখন নাপায় জানো কি নাম ৰজাবাৰী চেণ্টাৰত মদ বেচা ল'ৰাজনৰ নামটো কি বয়সস্থ মানুহ জানো নাপায় কেনেকুৱা ল'ৰাজন কেনেকুৱা নাম কি ক্ষীণকৈ এক মিনিট ক্ষীণকে কেনেকুৱা চেহেৰাটো কেনেকুৱা মদ বেচা ল'ৰাৰ চেহেৰাটো কেনেকুৱা ক্ষীণকে বগাকে অলপ ক্ষীণকে বগাকে কোন জেগাত বেচে ৰজাবাৰী কোনটো চেণ্টাৰ ৰজাবাৰী আপোনাৰ ৰবা আপোনাৰ এই মিচিং গাঁৱলৈ সোমোৱাৰ ৰাস্তাত যে সেইফালে সোমোৱাটো ৰাইট চাইডে পায় হয় ৰজাবাৰী সোমোৱাটো ৰাইট চাইডে পায় আৰু তোমালোকৰ আৰু সঁচাকে কোৱা কোন আছে সিয়ে আছিলে মাইনা গোহাঁই আছে মাইনা গোহাঁই ক'ত গ'ল বৰ্তমান মাইনা গোহাঁই ক'ত এনেকে মদৰ কথা সোধোতে সেই কৈছে বোলে ব'লা বোলে মাইনা গোহাঁই ক'ত এতিয়া নাজানো তোমাৰ নামটো কি বুলি ক'লা মোৰ লগত মই জোতা দেখিছিলো কোনে গ'ল কোন বাবু শইকীয়া বাবু শইকীয়া ক'ত গ'ল বাবু শইকীয়া ক'ত নাই কি অহা নাছিলে বাবু শইকীয়া তোমালোকৰ লগত অহা নাই তাত তুমি ফুৰিবলৈ আহিছিলা